মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'ত আমি অনুশীলনী হাতৰ ঘৰ ১ নম্বৰৰ অংকখিনি সমাধান কৰিছিলোঁ। আজি চোৱা আমি অনুশীলনী হাতৰ ঘৰ ২ নম্বৰৰ অংকখিনি সমাধান কৰোঁ আহা। ২ নম্বৰৰ অংকখিনি আছে হৰণ কৰা। এতিয়া আমি পাতি লৈছোঁ ৩৬.৭২ টকাক আমি ৩ৰে হৰণ কৰিব লাগে। এতেকে ৩৬.৭২ টকা হৰণ ৩ সমান ১২.২৫ টকা। এতিয়া চোৱা খ নম্বৰটো আমি পাতি লওঁ। খ নম্বৰটো আছে ১৮২.২৫ টকাক ৮ৰে হৰণ কৰিব লাগে। থেকে ১৮২.২৫ টকা হৰণ ৮ সমান ৩৬.৪৫ টকা। এতিয়া চোৱা আমি পিছৰটো সমাধান কৰোঁ। এতিয়া চোৱা আমি এইটো সমাধান কৰোঁ।
থেকে 394.45 টকা হরণ হাত সমান সমান 56.35 টকা। এতিয়া চোৱা আমি পিছৰটো সমাধান কৰোঁ। এটাকে 449.30 টকা হরণ 8 টকা সমান 46.2 টকা। ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা আমি অনুশীলনী হাতৰ ঘৰ 4 নম্বৰ অংকটো সমাধান কৰোঁ। 4 নম্বৰ অংকটো দিয়া আছে এটা আইচক্ৰীমৰ দাম 9.50 টকা হ'লে 15টা আইচক্ৰীমৰ দাম কিমান হ'ব? এতিয়া আমি লিখিলোঁ এটা আইচক্ৰীমৰ দাম 9.50 টকা, তেন্তে 15টা আইচক্ৰীমৰ দাম প্ৰশ্নবোধক চিন। এতেকে 15টা আইচক্ৰীমৰ দাম সমান 9.50 টকা পূৰণ 15। এতেকে 15টা আইচক্ৰীমৰ দাম সমান এতিয়া চোৱা আমি 5 নম্বৰটো সমাধান কৰোঁ। 5 নম্বৰটো দিয়া আছে এখন চকীৰ দাম 325.72 টকা হ'লে 7খন চকীৰ দাম কিমান? এখন
চকীৰ দাম সমান সমান 325.72 টকা। তেন্তে সাতখন চকীৰ দাম প্ৰশ্ন আছে। এতেকে সাতখন চকীৰ দাম সমান সমান 325.72 টকা পূৰণ 8। এতেকে সাতখন চকীৰ দাম $25 টকা। ধন্যবাদ।